নন্দন বনত ফুলি আছে ফুল পাৰি যায় কৃষ্ণ গোসাই ৰখি আছে নন্দন বনত ফুলি আছে ফুল পাৰি যায় কৃষ্ণ গোসাই ৰখি আছে
মনে হয় না মারা ধর্মের মধ্যে মই গান করে প্রভু ও তুমি রাজা রাজ ধর্ম পালন কৰিছা এনে কোৱাচোন ৰাজা ৰাজ ধৰ্ম কিদৰে পালন কৰিছা প্রভু দোষিয়া ব্রাহ্মণক দান কৰা আতুনক ৰক্ষা কৰা আৰু শত্ৰুৰ লগত যুদ্ধ কৰাই মোৰ কৰ্তব্য প্ৰভু যদি সেই তোমাৰ পৰম ধৰ্ম হয় মই এজন ভিক্ষাৰী ব্ৰাহ্মণ মোৰ ৰাজভোগ কৰিবলৈ ইচ্ছুক হৈছে সেই হাততে মোক দান কৰিবা তুমি দাম দিবলৈ সাজু হয় মই তোমাৰ পাছত গৈ আছো মই কেনে নাজানো তোমার সেৱা আজিও প্রিয়া পালে নে মহারাজ
অহাৰত আপুনি অহাকাল বহুত আছিল কিবা অমংগল হ'ল নেকি? কি কম তোমাক সময় হ'লে তোমাক নিশ্চয় কম মনজুৰি উপস্থিত ভালো নয় উপস্থিত ভালো নয় জানোর কারণে রাজা উপস্থিত ভালো নয় জানোর কারণে রাজা উপস্থিত ভালো নয় উপস্থিত ভালো নয় উপস্থিত ভালো নয় উপস্থিত ভালো নয় এখন গ্রহণ করো দান করি দান করি হে দান করি हरि हरि बोला हे राजा हरि हरि बोला हे राजा तेरे
দক্ষিণা কিমান দিব লাগিব? দানৰ দক্ষিণা তাৰ প্ৰতি স্বৰ্ণ মোহৰ লাগিব। মন্ত্ৰী, মহাৰাজ, তুমি মোৰ ৰাজভঁৰালৰ পৰা 7 কোটি স্বৰ্ণমোহৰ লৈ আনা। এই গাঁৱলৈ দান কৰিলা। এতিয়া তোমাৰ ৰাজভাল কেনেকৈ হ'ল? এতিয়া মই কৈছো ৰাজভাৰত সহায় দি মোৰ ৰাজ্যৰ পৰা
ওই জুয়া প্রাণনাথ যদি তোমার একান্তই রাজ্যের ইচ্ছা নাই তেমকে তুমি পুরো জগৎ বোঝা আরে দক্ষিণা দিয়া আর পাছত ওই জুয়া কুচি জুয়া আমি এই রাজ্যের অরণ্যে যাও বলা নাই ইকোবান আঘিলি তোয়ে ও মনা ঘর মরি ইকোবান আঘিলি তোয়ে ও Bye.